আজি লগৰ এজনী বিয়া সেইকাৰণে ভাবিছো ফেচিয়েল কৰো বলক আপোনালোককো দেখাই আছো এটো দেখা পাইছে নহয় নিউডট 30 মিনিট DIY মেকওভাৰ ফেচিয়েল কিট ইয়াত 6টা পেকেট আছে 6টা ষ্টেপ ফলো কৰিব লাগে বজাৰতে গলে যেন 1500 টকা লাগি যায় মই ঘৰতে কৰি আপোনালোকক দেখাই আছো প্ৰথম ষ্টেপটো হল ক্লিনজিং মিল্ক এটো খানিলে মানে কলা দাগ বিলাক যাব 2 মিনিট মান সাৰ্কুলাৰ মোচনত মাসাজ দিব ধুই পেলাই কোমল কাপোৰ এখন দি মুছি দিলে হল Second to hold exfoliating face scrub. Third step to hold massage cream. এনেকে 10 মিনিট মান কে মাসাজ দিব সাৰ্কুলাৰ মোচনত অকন তেজৰ সঞ্চালনটো বৃদ্ধি পাব Fourth step to hold face mask. চকুৰ এৰিয়াটো বাহিৰে এনেকে মাসাজ কৰিব 10 মিনিট মান থৈ দিব শুকাই নোজালৈকে নম্বৰ step to hold face serum 4-5 টোপাল মান মুখনত লগালে হল আৰু এতিয়া না মুখখন বহুত ক্লিন লাগিছে কেবাই লাষ্টৰ to hold sunscreen এনেকে সানি দিলে হল তো দেখা পালে কম সময় ভিতৰতে কিমান ধুনিয়াকে ফেচিয়েল কৰি ললো অৰ্ডাৰ দি দিয়ক নিউডট ফেচিয়েল কিটটো লিংক ডেসক্ৰিপচন আৰু কমেন্ট পিনটো দিয়া হৈ আছে Amazon Flipkart Meesho পাই যাব